হে হাই আজি সেই চেন্নাইত আহি আমাৰ মোহন দা আৰু আমাৰ এইজন আহিছে নামটো কি আছিলে প্ৰমোদ দা মোহন দা প্ৰমোদ দা আৰু আমাৰ এজন বহুত ডেঞ্জাৰ দাদা আহিছে লগত নামটো কি আছিলে বাবা দা ক'ত ফুৰিবলৈ গৈছে হা চ' আমি প্ৰগ্ৰেম চাবৰ কাৰণে আহিছোঁ সেইজন আমাৰ আহি পালোহি ডেঞ্জাৰ দাদাজন এজন বাবা দা এয়া আমাৰ ঘৰটো ক'ত জনাই দিব গোলাঘাট অঁ সেয়া আমি সকলোৱে গোলাঘাটৰ হয় এয়া চেন্নাইত আমি এটা প্ৰগ্ৰেম চাবৰ কাৰণে আহিছোঁ নৰ্থ ইষ্ট ফেষ্টিভেল প্ৰগ্ৰেম হয় আৰু ইয়াত টোটেল নৰ্থ ইষ্টৰ টোটেল 8খন ষ্টেট মিলি পেলাই ইয়াত এটা প্ৰগ্ৰেম পাতিছে ইয়াত দেখিছে বহুত এটা ডাঙৰ এৰিয়া তেওঁলোকে কভাৰ কৰিছে আমাৰ অসমৰ বিহু আছে বড়ো ৰাভা তেওঁলোকৰ প্ৰত্যেকজনৰ 15জনীয়া টীম আহিছে আমি অলপ পিছত আপোনালোকক দেখাই দিম ইয়াতে চাব পাৰে আমাৰ বিহু টীমটোক অলৰেডি লগ কৰিলোঁ এয়া দেখাই দিছোঁ মই এয়া দেখিছে আপোনালোকে আমাৰ নৰ্থ ইষ্ট ফেষ্টিভেল হয় ইয়াত আসাম মেঘালয় মণিপুৰ নাগালেণ্ড ছিকিম ত্ৰিপুৰা আৰু আছে মণিপুৰ আৰু অৰুণাচল প্ৰদেশ টোটেল 8খন ষ্টেট মিলি পেলাই এই নৰ্থ ইষ্ট ফেষ্টিভেলটো কৰিছে আৰু ইয়াত যিমানবোৰ ভিডিঅ' আছে মই আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম সকলোৱে এনজয় কৰিব বুলি মই আশা কৰিছোঁ থেংক ইউ Sang re ra ma guru
chiều lá kề mi vì là mong lá bông bơ đi kề dễ kề mi